স্বাধীনতা দিৱস উপলক্ষে মাজত মাত্ৰ এটা দিন। এইবাৰ ৭৭ স্বাধীনতা দিৱস উপলক্ষে উখল মাখল পৰিৱেশ। আৰু এয়া হৈছে বাক্সা জিলাৰ শালবাৰীস্থিত এখন আগশাৰীৰ বিদ্যালয়, গুড শ্বেফাৰ্ড নেশ্যনেল স্কুল। আনহাতে ৭৭তম স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে গুড শ্বেফাৰ্ড নেশ্যনেল স্কুলৰ শতাধিক ছাত্ৰ ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণৰ বাবে পূৰ্ণ অনুশীলনত ব্যস্ত হৈ পৰিছে। আৰু সদুশেষত মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব।